শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। বৰহাট ডাবৰবিল অঞ্চলত দুৰ্গা পূজাৰ উপলক্ষে অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপোনালোকে ইয়ালৈ আহিব। ইয়াত সুন্দৰভাৱে পাৰ্কিঙৰ ব্যৱস্থা আছে, যথেষ্ট ইয়াত পাৰ্কিং আছে, গাড়ী বাইক অসুবিধা একো নাই। এই অনুষ্ঠানত আহিলে আপোনালোকে দুৰ্গা পূজাৰ উপলক্ষে খুব সুন্দৰভাৱে দুটা চেলফি পইণ্ট পাব। যি দুটা চেলফি পইণ্টত স্মৃতি হিচাপে থাকি যাব। এটা সকলোতে কমন, যিটো নিজৰ ঠাই অনুসৰি আই লাভ বৰহাট, শিৱসাগৰ, যোৰহাট যিদৰে লিখা থাকে, মই ইয়াত লিখিছোঁ আই লাভ বৰহাট। বৰহাটবাসীৰ বাবে, বৰহাটক ভালপোৱা ৰাইজে আহি ইয়াত ফটো ল'ব। আৰু যিহেতু আমাৰ স্মৃতিসমূহ কেতিয়াবা আমি ৰাখিব বিচাৰোঁ বিভিন্ন ধৰণে, এইটো হ'ল আমাৰ দুৰ্গা পূজাৰ চেলফি পইণ্ট। এইটো যথেষ্ট সুন্দৰভাৱে আৰু মজবুতকৈ বনোৱা হৈছে। ফেমিলিৰ সৈতে বন্ধুবৰ্গলৈ 20জন ব্যক্তি একেলগে উঠিব পাৰিব, একো সমস্যা নাই। এটা সুন্দৰ চেলফি পইণ্ট, আপোনালোকে আহিব ইয়াতে। আৰু ইয়াত সুন্দৰভাৱে খোৱা বোৱা ব্যৱস্থা আছে। খোৱা বোৱা ব্যৱস্থাৰ ক্ষেত্ৰত আমি বাঁহৰ চুঙাত পাহাৰৰ পৰা অনা হৈছে গাহৰি, হাঁহ, যিকোনো বইল খাদ্য পাব ইয়াতে। ফাষ্টফুডৰ খাদ্য আছে। আমি ইয়াতে শিশুসকলৰ বাবে এটা ব'টিঙৰ ব্যৱস্থা কৰিছোঁ, ব'টিং কৰিব। তাৰপিছত মিকি মাউচৰ এটা ব্যৱস্থা আছে। আপোনালোকে সকলোৱে আহিব, লগ পাম। যিমান দূৰ সম্ভৱ অনুষ্ঠানটো আমি আপোনালোকক যিখিনি সুবিধা দিবলৈ সেইখিনি সুবিধা দিবৰ বাবে চেষ্টা কৰিম। সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ আৰু লগতে নিমন্ত্ৰণ জনাইছোঁ আপোনালোক বৰহাট ডাবৰবিলৰ অঞ্চললৈ আহিব। এই সকলোবিলাক সুবিধা আপোনালোকে ইয়াত উপলব্ধ পাব। ধন্যবাদ।